BTCত নিমিলে দিছপুৰ দিল্লীত সেইটো বেলেগ কথা কিন্তু BTCত নিমিলে UPPৰ লগত এই হিচাপে UPPL থাকিব না নাই NDA হিচাপে UPPL আছে NDAত ইহঁতে কিমানটা চিট পায় কিমান তাত খেলে মুঠতে আমি BPF হিচাপে সেইটোৱে কৈ থাকিম NDA হিচাপে আমি 15টা BTC সমষ্টিত আছে 15টা পাতে মুখ্যমন্ত্ৰীয়ে যে একদম কৈছে যে 4টা সমষ্টিত তেওঁলোকে নাই চেম ছাৰে সেইদিনা কৈছে মই শুনি আছোঁ যে BJP হিচাপে 4টা আৰু 11টাটো BPF আৰু UPPL কেনেকুৱা কৰে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব মোৰ কথাটো হ'ল সেইটো 11টা BPF সেইটো 4টা BJP নহয় 15টা ভিতৰত 15টাও NDA BTCৰ BPF আৰু UPPৰ মাজত ভিতৰত হোৱাৰ সম্ভাৱনা BTCত নিমিলে দিছপুৰ দিল্লীত সেইটো বেলেগ কথা কিন্তু BTCত নিমিলে UPPৰ লগত ৰাইজৰ দল আৰু কংগ্ৰেছৰ পুনৰ মিত্ৰতাৰ দিশে আগবাঢ়িছে ৰাইজৰ দল ক'ত কি হৈছে হোৱা নাই মই এইবিলাকৰ ওপৰত এতিয়া একো নক'ম ইলেকশ্যন ডিক্লেয়াৰ হওক মই ফিল্ডত নামি যাম তেতিয়া মই ক'ব পাৰোঁ কংগ্ৰেছৰ কথা ৰাইজৰ দলৰ কথা UDFৰ কথা সেইবিলাক কথা কেনেকুৱা চলি আছে BTC বাহিৰৰ সেইবিলাকৰ ওপৰত এতিয়া মই একো নক'ম বাছ দেখা গৈছে